আজি ৰাতিপুৱা কি কৰিলোঁ আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ দেই। এয়া ৰাতিপুৱা পুৰি বনাই আছোঁ, কাৰণ ডাঙৰ ধনক স্কুলত টিফিন পুৰি আৰু আলু ফ্ৰাই কৰা ভাজিয়ে দিব লাগিব। পুৰি খাই ভাল পায় সি, সেইকাৰণে আজি পুৰি কেইখনমান বনালোঁ। আজি নহয় মানে মাজে সময়ে বনাওঁ, মাজে সময়ে মানে বনায়ে থাকোঁ এনেকৈ। এয়া দেখিছেনে, এখন হৈছে আৰু এইখন দিলে বোলে আকৌ এখন এয়া দিবলৈ ওলাইছোঁ। এয়া পুৰি ফ্ৰাই কৰিলে কিন্তু ঘনাই লুটিয়াই দিব লাগে, তেতিয়া পুৰা নাযায়। আৰু ৰাতিপুৱা আজি চাহৰ লগতো খাব লাগিব, কাৰণ স্কুল নিবৰ কাৰণেও আজি এয়াই বনালোঁ। সদায় মানে সলাই টিফিন দিব লগা হয়, সদায় একেবিধে খাই ভাল নাপায়, সেইকাৰণে আজি পুৰি ভাজিকে দিম বুলি ভাবিলোঁ। মাজে সময়ে দি থাকোঁ বাৰু, পুৰি ভাজিয়ে দিওঁ টিফিনত। সৰু ল'ৰা ছোৱালী যিহেতু সদায় একেবিধে খাই আমনি পায়। কেতিয়াবা মেগী বনাই দিওঁ, কেতিয়াবা এনেকৈ। এয়া আকৌ এখন দিবলৈ ধৰিছোঁ, এয়া দেখিছেনে। আপোনালোকে এনেকৈ খাই ভাল পায়নে বাৰু? মই কিন্তু বিৰাট ভাল পাই খাওঁ দেই, খাবলৈ ভাল পাওঁ মই দেই। এয়া আজি ৰাতিপুৱা কি কৰিলোঁ আপোনালোকক দেখুৱাই দিলোঁ অকণমান। এয়া এইখন হৈ গৈছে আৰু এয়া দেখিছেনে, দেখুৱাই দিছোঁ আপোনালোকক দেই।